Hello, welcome to my YouTube channel. নমস্কাৰ মই জ্যোতিকা গগৈয়ে মোৰ ইউটিউবৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই প্ৰথমবাৰৰ বাবে চুজি কেক বনাবলৈ ট্ৰাই কৰিম আৰু তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আহকচোন চাওঁ। মই প্ৰথমে চুজিৰ কেক বনাবলৈ মিশ্ৰণটো তৈয়াৰ কৰি ল'ম। ইয়াতে মই কণী 3টা ভাঙি দিছোঁ। এতিয়া কণীৰ মিশ্ৰণটো এনেদৰে মিহলাই ল'ম। তাৰপিছত ইয়াতে 1 কাপ চেনি দি চেনিখিনি ভালদৰে গলি নোযোৱালৈকে ইয়াতে মিশ্ৰণটো এনেদৰে লৰাই থাকিম। ইয়াতে মই এতিয়া চুজি আধা কাপ দিছোঁ। তাৰপিছত ইয়াত ময়দা দিছোঁ, ময়দাও আধা কাপেই দিছোঁ। এতিয়া ভালদৰে মিশ্ৰণটো মিহলাই ল'ম। ইয়াতে মই এতিয়া বেকিং পাউডাৰ দিছোঁ। এতিয়া ভালদৰে মিশ্ৰণটো মিলাই ল'ম। এতিয়া গাখীৰ অলপমান দিছোঁ, জাষ্ট অলপ দিছোঁ। এতিয়া এনেদৰে মিলাই ল'ম। ইয়াতে মই এতিয়া ৰিফাইন তেল দিছোঁ, আধা কাপতকৈ অলপমান বেছি দিছোঁ। এতিয়া ভালদৰে মিলাই ল'ম মিশ্ৰণটো। এয়া মিশ্ৰণটো ৰেডি হৈ গৈছে। এতিয়া মই এটা বাচনত অলপ ৰিফাইন তেল দিছোঁ আৰু ৰিফাইন তেলখিনি চাৰিওফালে লগাই দিছোঁ। আৰু তাতে মই এতিয়া পেপাৰ এখন দি দিম যাতে কেকটো ধুনীয়াকৈ ওলাই আহে। ইয়াতে মই মিশ্ৰণটো ঢালি দিছোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰত মই মিশ্ৰণটো ভৰাই দিম আৰু সেইটো গেছত দি দিম আৰু গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব। মই কুকাৰৰ হুইচেলটো খুলি ৰাখিছোঁ আৰু অলপ সময় ৰখাৰ পিছত মই কুকাৰটো খুলি দেখোঁ মোৰ কেক হৈছেগৈ। আৰু ইয়াৰে দি মোৰ কেক কেনেকুৱা হৈছে আপোনালোকে জনাব। আজিলৈ বাই বাই, আকৌ লগ পাম। ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।